হেল্ল' গাইছ, আজি আমাৰ শ্বিলঙৰ পৰা দ্বিতীয়টো দিন আৰু আজি আমি যাব ওলাইছোঁ ৱেচেডং ৱাটাৰফল। আৰু ই একদম ঘুমৰ পৰা মাত্ৰ উঠিলে চকু ফুলি আছে। আৰু আমাৰ ৰুমৰ পৰা ওলায়ে একদম এনেকুৱা নাজাৰা দেখা পোৱা যায় না, চাওক আপোনালোকে একদম পুৰা ফগি। চ' এইটো আমাৰ ৰুমটো, চবে ৰেডি হৈ আছে। গাইছ ৰেডি নে? একো ৰেছপন্সে নাই দে আৰু এনেকে আমি পাহাৰৰ মাজেদি একদম নিজান ৰাস্তাৰে আমি যাব ওলালো ৱেচেডং ৱাটাৰফল চাবলৈ। চাওক কেনেকুৱা ভিউ, ইফালে পাহাৰ ইফালে পাহাৰ, পাহাৰৰ ওপৰেদি একদম ৰাস্তা। আমি এনেকৈ যাই আছো ৱেচেডং, চাই থাকক। আৰু আমি যিটো জেগাত যাই আছো না, ৱেচেডং ৱাটাৰফল বুলি, সেই জেগাটো যদি বেয়া হয় তথাপিও মানে ইমান দেখাত নালাগিব। মানে যোৱাৰ যিটো জাৰ্ণিটো যিটো মজা পাই আছো না, ইমান ধুনীয়া জাৰ্ণি। চাওকচোন একদম দুখন পাহাৰৰ মাজেদি একদম ৰাস্তা, তাতে ইমান আৰু ঠাণ্ডা ঠাণ্ডা হাৱা, আৰু কাষেদি একদম নদী পাহাৰ, মানে কি ক'ম, ভিউ চাওক আপুনি ভিউ। আৰু এইখন কিবা ব্ৰিজ পালো, আৰু ব্ৰিজৰ একদম নোপোৱাতে ৰাস্তাবিলাক পুৰা খহনীয়া হৈছে, মানে গৰা খহনীয়া টাইপৰ। প্লাছ মানে কাম কৰি আছে, পুৰা ভাল কৰি আছে ৰাস্তাবিলাক। এতিয়া টুৰিষ্ট টাইম ন, চবে মানে আহে এতিয়া, সেইকাৰণে ৰাস্তাবিলাক চব ভাল কৰি থাকে। এইটো চাওক নাজাৰা। আৰু এইটো কি একদম গাঢ়া গাঢ়া টাইপৰ, চাওকচোন এইফালেদিও আছে একদম পুৰা গাঢ়া গাঢ়া। যি কি নহওক আমি জল্দি ৱেচেডং যাব লাগে, চাই থাকোঁ। আৰু এনেকৈ আহি আহি এটা কিবা গুফা টাইপ পালোঁ, ভাল লাগিল কিন্তু ভয়ো লাগিছে অলপ। আৰু এনেকৈ আহি আহি বহু অপেক্ষাৰ ফলত পালোঁ আমি ৱেচেডং ৱাটাৰফল। কিন্তু ইয়াৰ পৰা চাগে গাড়ী নিব নোৱাৰি, আৰু আমি খোজকাঢ়ি কমেও 20 মিনিটমান ট্ৰেকিং কৰি যাব লাগিব। তো গাড়ীবিলাক ইয়াতে পাৰ্ক কৰি থওঁ, তাৰপিছত আমি আৰু ট্ৰেকিং কৰিব লাগিব। আমি এতিয়া যাই আছো ৱেচেডং। যোৱাটোতো ঠিকেই যাই আছো, কিন্তু অহাৰ সময়ত চাগে ডাষ্টবিন থৈ দিছে, মানে পৰিষ্কাৰ পৰিচ্ছন্নকে ৰাখিছে আৰু। নাপাইলো ৰে, কি কচোন ক। মই যি কৈছিলোঁ নাপালোঁ, মানে ই কৈ আছে তেখেতে বোলে আৰু ইয়াতকৈ বহুত মানে কিবা কৈছে, ট্ৰেকিং কৰিছে। তো আমি সেইটো নাপালোঁ, মানে দিব খুজিলে সেই বস্তুটো নাপালোঁ আমি। এইটো ইমান নহয়, চাগে মিনিমাম 15 মিনিটৰ ভিতৰত আমি গৈ পাম। য'ৰ পৰা আহিছোঁ সেইটো ইহঁতে 2 ঘণ্টা 1.5 ঘণ্টা ধৰি কৰিছে। আৰু আহি আপোনালোকে এইটো চাওক, আৰু ইয়াতে মানুহবিলাকে চবকে ভাগৰ লাগিছে, চবে অলপ অলপ ৰেষ্ট লৈছে। এইটো ভাইটি ৰাস্তা আছিলে, এইটো ৰাস্তা দি জাষ্ট মানে ফটো চটো উঠিব পাৰে, আৰু তলত নামিব নাপাৰে। আৰু এইটো যিটো ৰাস্তা আছে, এইটো ৰাস্তা দি মানে তলত যাব পাৰে, গা পা ধুব পাৰে। সেইটো আমি মানে গা ধুম তাতে যাই, সেইকাৰণে মানে আমি এইটো ৰাস্তাতে যাব লাগিব। ৰাস্তা ইমান এটা ঠিক নহয়, বনাই আছে চাগে নতুনকৈ। আগতে ইমান টুৰিষ্ট অহা নাছিল এইটোত। ৰাস্তাটো ইমান এটা ঠিক নহয়,
ৱাও ৰাস্তাটো একদম চাই চিতি যাব লাগিব ৰাস্তাটো চাওকচোন আপোনালোকে ইমান দূৰ 1 মিনিট ইমান দূৰ ট্ৰেকিং কৰিব লাগিব এতিয়া চলা আনা নাই এই মাইনাটো ইমান কষ্টকৈ যাই আছে আৰু ইমান সৰু ভাইটিটো বাবুটোৱে যাই আছে হা পাৰিলোঁ আৰু দিয়ে যাব লাগিব আমি এইবাৰ আৰু সেই মানুহটোৱে মানে কৈ আছে ৰ'ব মানে এজন গ'লে এজন আহিব নোৱাৰে মানে এখন ব্ৰিজখনত এজন মানুহে উঠিব পাৰে এজন যোৱা হোৱাৰ পাছত আৰু এজন উঠিব পাৰে এনেকৈ ৰখি ৰখি যাব লাগে ৰাস্তাটো আৰু ইমান বেয়া কিন্তু কষ্ট কৰিলে কষ্টৰ ফল অলপ মিঠা তো সেইকাৰণে কষ্ট কৰি যাই আছোঁ চাওঁ কি হয় আমাৰ আহোঁতে টিকেটত 100 টকাকৈ লৈছে 100 টকাটো এনেই নাই লোৱা এইবিলাক মেইনটেইন কৰি ৰাখিব লাগে ন সেইবিলাকৰ কাৰণে পইচাটো লৈছে পানী শিকাই আছে অলপ অলপ ৰাস্তাটো চাওক নাই আপুনি হোৱাতে ভিউ টো অহাৰ পিছত মানে আপোনাৰ কষ্টটো কষ্ট হয়নে নালাগিব সেইটো মানে আৰু সেই দাদাজনেও কিবা ভ্লগ বনাই আছে बहुत खतरनाक जगह है क्या बोलते हैं आप लोग अरे बहुत खतरनाक जगह है जिंदगी में थोड़ा मेहनत लग रहा है लेकिन मेहनत का फल पूरा दे रहा है बारिशा থাকে এইবিলাকে পুৰা পানী আহে এইবিলাকে ঐ সৌৰভ ঠিকে আছে না চ' সেই তাতে লাইফ জেকেট দি আছে মানে ইয়াতে লাইফ জেকেট নোহোৱাকৈ কাহকো মানে নামিব নিদিয়ে আপুনি যদি সাঁতুৰিব পাৰে তথাপিও মানে আপোনাক নামিব নিদিয়ে এইটো নিয়ম কৰিছে চ' লাইফ জেকেট ল'ব লাগিব লাইফ জেকেট ল'ম আৰু এতিয়া গা ধুম চাওক আপোনালোকে আৰু পানী চাওক না আপোনালোকে কি চাফা একদম আৰু যিটো ঠাণ্ডা না পানী চ' দোস্ত এইটোৱে আছিল মোৰ ইউটিউবৰ ছেকেণ্ড ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া মই গা ধুওঁ বাই বাই